কাঠৰ চশমা শিৱসাগৰ পৰিস্থিতি আমাৰ গাঁওবোৰতে ভাল। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে বুলি। আৰু মই ভাবিলোঁ এতিয়াৰ পৰা এটা ভিডিঅ' আজি ষ্টাৰ্ট কৰোঁ। আৰু মই এতিয়াৰ পৰা ওলাই কৰি ৰেডি হৈ আছোঁ। এতিয়া মোৰ টাউন যাম, মানে মই টাউনত কেইটামান বজাৰ আছে। আৰু আজি মোৰ ভাগিনৰ বাৰ্থডে, মানে মোৰ বাৰ ছোৱালীজনীৰ বাৰ্থডে আজি, তালৈও যাব লাগিব। আৰু তাকে ভাবিলোঁ আজিও এটা ব্লগ আৰম্ভ কৰোঁ আৰু কি কৰোঁ কি নকৰোঁ সেইবোৰ দেখুৱাম। আৰু মই জল্দি যাব লাগে, কাৰণ তাইক কেকটো চব কৰি থোৱা আছে, জাষ্ট মই বনাই দিলেগৈ হ'ব। আমাৰ ইয়াত বনাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ অলপমান বস্তু কম আছে, সেইকাৰণে সৰু হ'ব, সেইকাৰণে তাত আনি থৈছে। মই গৈ এতিয়া তাত গৈ কেকটো বনাম। যদিও বায়ে বনালে মই নাজানো, কিন্তু মই এতিয়া যাব ওলাইছোঁ। তেন্তে ভিডিঅ'টো আজি চাই থাকিব। যাবলৈ মানে একদম পূৰা লৰালৰি বস্তু বাহিনী ঠিক কৰি আছোঁ। আৰু মোৰ মাতটো এতিয়াও ভাঙিয়ে আছে। গা চা চব ভাল পাই গ'লোঁ, কিন্তু মোৰ মাতটো একদম বেমাৰীৰ নিচিনাই হৈ আছে, নাজানো আৰু। এনেও ভঙা মাত, তাতে আৰু ভাঙি গৈছে। এতিয়া ক'লে আহি আছিলোঁ বাবা মাৰ্কেট, হয় নাই? এখন বাবা মাৰ্কেট নে হ'লচেল? বাবা মাৰ্কেটৰ পৰা ওলাই চবুক লগ পালোঁৱে আৰু। বাবা মাৰ্কেটৰ পৰা ওলাই আমাৰ গাঁওবোৰতে ভাল, হয় নাই? শিৱসাগৰ পৰিস্থিতি আমাৰ গাঁওবোৰতে ভাল। আৰু এতিয়া কি লওঁ? জাতীয় পতাকা বিচাৰিব লাগিব এতিয়া। জাতীয় পতাকা আৰু এতিয়া আমি গৈ আছোঁ বিশাল। হেলমেটৰ অবিহনে আজিকালি ক'লেও যাব নোৱাৰি, আৰু আমাৰ সাৱধানতাৰ বাবে আমাক হেলমেট লাগিবই। তেন্তে ব'লক, এতিয়া আমি গৈ আছোঁ বিশাললৈ। আৰু মই চুবুক লগ কৰি ল'লোঁ, আৰু চুবু নহ'লে মোৰ সঁচাকৈ একোৱেই নহয়, সিয়ে লৈ যায় মোক য'ত ত'ত যাব লগা হ'লে। আৰু এতিয়া আমি দলমুখ চাৰিআলি পাইছোঁ, তেন্তে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আহি আমি পালোহি বিশাল, আমাৰ শিৱসাগৰৰ বিশাল মাৰ্কেট। এতিয়া ভিতৰলৈ সোমাই যাওঁ, আৰু তাত ভিডিঅ' কৰিব নিদিয়ে, মনে মনে কৰিছোঁ। ভিডিঅ' এলাউ নাই, হ'লেও কৰিছোঁ মনে মনে। ধুনীয়া এযোৰ কিনিবি নে কি তই? বা ধৰণৰ চশমা, ৰাজধৰণৰ চশমা চাওক, বা কাঠৰ চশমা। মানুহজনী আপোনালোকে যদি লয় ন, শিৱসাগৰ বিশালতে পাই যাব কাঠৰ চশমা। আৰু এতিয়া আহিছোঁ কিডছৰ ছেকশ্যনলৈ। আৰু মই চাই আছোঁ কি লওঁ, মানে আমাৰ বাৰ্থডে গাৰ্ললৈ কিবা এটা গিফ্ট লৈ লওঁ। গিফ্ট লৈ মেলি হৈ গ'ল। এতিয়া আমি ডাইৰেক্ট যাম বাৰ্থডে খাবলৈ, আৰু তাত গৈ মেলি আপোনালোকক লগ পাই আছোঁ। আৰু আমাৰ বাৰ্থডে গাৰ্ল এতিয়া পূৰা টোপনিত, আৰু মই এটা গিফ্ট আনিছোঁ তাইৰ কাৰণে, ধুনীয়াকৈ ৰাখি দিছোঁ। বাৰ্থডে গাৰ্ল খাই পাই গ'লগৈ। এইটো কি আনিছোঁ তোমালৈ? এইটো কি আনিছোঁ চ? এইটো তোমালৈ কি আনিছোঁ চ? মই আজি তোমাৰ বাৰ্থডে নেকি? আজি হেপী বাৰ্থডে, হয় নাই? এইটো কোনে দিছে? মাহী আনিছে। ভাল লাগিছে নাই? হা, ভাল লাগিছে? তুমি মন্দিৰ গৈছিলা নি? চাওঁ মুখখন এইফালে চাই দিয়া। এইটো মই খুলি দিম। অ' কি পিন্ধিছে চব? পিংক কালাৰ, হয় নাই? অঁ, টুপি পিন্ধিছে। ভণ্টি চুমা এটা খাই দিয়া, চুমু এটা দি দিয়া ভণ্টিক, চুমু এটা দি দিয়া। এইটো এজনী ভণ্টি, চুমু এটা দি দিয়া, চুমা এটা দি দিয়া, আকৌ দিয়া। এই আমাৰ গুণমণি শুই আছে। আৰু এতিয়া আমাৰ গুণগুণে ফুলাই আছে বেলুন, আৰু মই বহি আছোঁ। মই ফুলাব নোৱাৰোঁ। পূৰা কিমানখিনি ফুলালা বেলুন? বহুত ফুলালা চাগে ন? এইখিনি ইমানখিনি ফুলালে তাই বেলুন। এইটো হ'ল মোৰ মৰমৰ ভাগিন। আমাৰ ইয়াৰ বহুত বেলেগ বস্তু বনাই থাকে ন। আৰু এটা বস্তু মই দেখাম এতিয়া, হৈছে বাছ এখন, মা বৈষ্ণো দেৱী। আৰু এইখন হৈছে আমাৰ দাদাৰ বাছ, মানে বাছখন দেখিবলৈ এনেকুৱা, আৰু কোনোবাই এনেকৈ কাঠেৰে ধুনীয়াকৈ বনাই দিছিলে, একদম ছেম টু ছেম, হয়নে?
একদম একদম একে বহুত ধুনীয়া বনাইছে দেই, ধৰিবই নোৱাৰি। মানুহজন যোৰহাটৰ, মই নাজানো বিশেষ। এয়া কেবিন চেবিন বহুত ধুনীয়াকৈ বনাই দিছে। আৰু মই ৰিয়েল আমাৰ যিখন বাছখন সেইখনৰ ফটো মই ছাইডত লগাই দিম বাৰু পিছত, তেতিয়া চাব পাৰিব কিমান ধুনীয়া বনাইছে বাপৰে এইখন। আৰু এইফালে কেক বনাবলৈ সময় সুবিধা নহ'লগৈ, সেইকাৰণে নবনালোঁ। আৰু এইফালে আছে পায়স আৰু আছে এইফালে আইচক্ৰীম দিব লগত। দুজনী মাহীয়েকে কেক বনাব জানিও আজি মানে কেক কিনিবলগীয়া হৈ গৈছে। এইফালে মাহী আৰু বা তাই উলিয়াইছে আইচক্ৰীম, মানে বাতিত দি আছে আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক দিব লাগিব। কি খাইছা? আইক্ৰীম? নিজৰ বাৰ্থডে নিজে খাই আছা? হা, মোক দিবা নেকি? দিছে, খোৱা তুমি খোৱা। আৰু এইফালে কেক কটাৰ আয়োজন কৰি আছে আৰু বাপেকে ধুনীয়াকৈ মম চম লগাই দিছে। আৰু তাই অকণমান খঙত আছে, মই কাটিম কৈ আছে। কেক কাটিবই তাৰমানে তাই, আৰু ইটো কৰিছে সিটো কৰিছে, মানে তাই বুজিয়ে পোৱা নাই কি হৈছে। আৰু এইফালে নীলিমা বা চুবু হুনটো আৰু এইফালে বা আৰু ভিন্দু, এতিয়া তাইক মম খুৱাওকৈ আছে। তেন্তে তাই কেকটো এতিয়া কাটি লওক। এতিয়া তুমি মৰণ চবকে দি লোৱা দেই, একো নালাগে এতিয়া কি আনু বাই বাই, গুণ বাই বাই, চুনু বাই বাই। মই আহি পালোহি, আহি পাই জাষ্ট বহিছোঁ। আহোঁতে আমাৰ আন্ধাৰে হৈ গ'ল। আৰু থাকিব কৈছিলে কিন্তু নাথাকিলোঁ। আৰু ৰাতি খানা আছিলে, খানাৰ কাৰণে ৰাখিছিলে কিন্তু থাকিব নহ'ল। আমি চুবু আৰু মই দুইটা গুচি আহিলোঁ। গুচি আহি মেলি মই জাষ্ট বহি ফটো ভিডিঅ'বোৰ চাই আছোঁ। বাকী অলপমান বজাৰ পাতি কৰি দিনটো একদম ভাগৰ লাগি গৈছেগৈ। তেন্তে ভিডিঅ'টো আজি মানে কি আৰু ভিডিঅ' মানে বাৰ্থডে ব্লগটো তাইৰ আজি ভিডিঅ'টো মই কৰি ৰাখিছোঁ, কাৰণ পিছলৈকেও এইটো ভিডিঅ' থাকি যাব বুলিয়ে মই কৰিছোঁ। ইমান একো নাই আৰু জাষ্ট আমাৰ এনেই দিনটো কি কৰিলোঁ কি নকৰিলোঁ এইটোকে দিছোঁ। আৰু বাৰ্থডেটো ভিডিঅ'টো ৰাখি দিছোঁ, পিছলৈও তাই চাব পাৰিব। আৰু সেইকাৰণে ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। দিনটো হাঁহি ফূৰ্তিৰে গুচি গ'ল আজি। বাকী ভিডিঅ'টো মোৰ যদি চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ, আৰু মোৰ চেনেলটো যিহেতু নতুন হয় তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব।